বানপানী হোৱাৰ পৰা ভিডিঅ'বিলাক দিয়া হোৱাই নাই। এতিয়া লাহেকৈ ভিডিঅ'বিলাক দিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। যিহেতু ফেচবুকতে কাম কৰোঁ, ভিডিঅ' নিদিলেও নহয়। কিন্তু কিছুমানে সেই বানপানীৰ সময়তো মানে কেনেকৈ ভাত খোৱা, শাক খোৱা, ফুৰিবলৈ যোৱা ভিডিঅ'বিলাক দিব পাৰিলে ক'ব নোৱাৰোঁ। আমিতো সেয়া কথা ভাবিবও নোৱাৰোঁ। মানে এইকাৰণে চাগে নিজৰ ঘৰৰ মানুহবিলাকো পানীত ডুবি আছিলে। গোটেই ৰাইজৰ দুৰ্দশা দেখি পিনাই হয়তো এনেকুৱা ভিডিঅ'বিলাক দিবলৈ আমাৰ মনে নকৰিলে। কিন্তু কিছুমানে কেনেকৈ যে মানে সেই ভিডিঅ'বিলাক দি থাকিব পাৰিলে সেয়া ভাবিলে আচৰিত লাগে। বাৰু যি কি নহওক, এতিয়া পানী কমিছে যদিও ইয়াৰ পাছৰ অৱস্থাখিনিহে মানুহৰ বেছি শোচনীয় হৈছে। কাৰণ নিজৰ ঘৰখনত থাকিবলৈ ঠাই নোহোৱা হৈছে। মানুহে পানী শুকোৱাৰ পাছতো মানে বেলেগত থাকিবলগীয়া হৈছে। নিজৰ বস্তু বাহিনী একোৱেই নাই। কোনোবাই খেতি মাটি ৰুইছিলে সেয়া নাই। এইখিনি মানে মানুহৰ বেছি দুখ লগা অৱস্থা। মানুহে সেই বানপানীৰ সময়ত যিমান ভাগিছিল, এতিয়া তাতকৈ মানে মানসিকভাৱে বেছি ভাগিছে। এইটো সময়তহে মানুহৰ সাহায্যৰ বেছি প্ৰয়োজন। সেইদিনা নিজৰ ঘৰখনলৈকে গৈ দেখিছোঁ একেবাৰে অৱস্থা নাই। ওচৰ চুবুৰীয়াৰ কথাটো ক'বই নালাগে। কোনোবাই কৈছে মোৰ পাকঘৰৰ বেৰখনকে উটুৱাই নিলে। এইবোৰ দেখি শুনি খুব বেয়া লাগিছে।